এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটৰ দলং আছিল 30-40 বছৰ পিছত কলিয়া ভোমোৰাৰ দলং হল আৰু 2014 চনৰ পিছত মাত্ৰ 10টা বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি 9-10খন 11খনলৈকে দলং নিৰ্মাণৰ কাম আজি হাতত ল'ব পৰা হ'ল জিলাই জিলাই আজি অসমত যেনেকে মেডিকেল কলেজ নিৰ্মাণ হৈছে মইতো সপোন দেখো যে জিলাই জিলাই অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কামো আৰম্ভ হ'ব সেই দিনটোলৈও আৰু আমি বেছি দিন চাব নালাগে আমি যদি তিনিচুকীয়া জিলালৈ চাও ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে যদি ডিব্ৰুগড় জিলালৈ চাও ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে শিৱসাগৰ জিলাৰ ওপৰতো দিচাংমুখেদি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ কোনোবা এটা পৰ্যায়ত নহয় কোনোবা এটা পৰ্যায়ত বিবেচনাধীন হৈ আছে যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰ যোৰহাট আৰু মাজুলী দলং নিৰ্মাণ হৈছে যোৰহাটৰ পৰা আৰম্ভ কৰি গোলাঘাট আৰু বিশ্বনাথক সামৰি ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ হৈছে নগাঁৱত কলিয়া ভোমোৰাৰ ওপৰত দলং হৈছে কলিয়া ভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে মৰিগাঁৱত লাহৰীঘাটৰ ওচৰেদি দলগাঁও আৰু লাহৰীঘাটক সংলগ্ন কৰি মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে কামৰূপ মহানগৰ জিলাত দৰং জিলাত আৰু কামৰূপ মহানগৰ জিলাত নাৰেংগী কুৰুৱা গুৱাহাটী উত্তৰ গুৱাহাটী দলং ইতিমধ্যে আছে কামৰূপ জিলাত শৰাইঘাটৰ ওপৰত দলং আছে পলাশবাৰী আৰু শুৱালকুছিৰ দলঙে আৰু এক নতুন ইতিহাস ৰচনা কৰিব অলপ আগলৈকে দক্ষিণ কামৰূপ পাৰ হৈ আমি গোৱালপাৰাত ভৰি দিওঁ গোৱালপাৰা আৰু ধুবুৰীৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে আপোনালোকে চিন্তা কৰক অসমত কোনেও কল্পনা কৰা নাছিল যে জিলাই জিলাই মেডিকেল কলেজ হ'ব আৰু জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তেনে কল্পনা আমাৰ জীৱনত হ'ব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলো ব্ৰহ্মপুত্ৰৰ ওপৰত যেনেকৈ এই ধৰণে দলং নিৰ্মাণ হৈছে বৰাকৰ ওপৰতো 6খন দলং নিৰ্মাণৰ কাম আজি পৰিকল্পনা কৰা হৈছে নহলে পূৰ্ণ গতিত দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আমাৰ ৰাজ্যখনত এনে এক উন্নয়ন 60 বছৰত হোৱা নাছিল 65 বছৰত হোৱা নাছিল 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰাজ্যখনলৈ এনে পৰিৱৰ্তন আহিলে যি পৰিৱৰ্তন আমি কোনেও কেতিয়াও কল্পনা কৰা নাছিলো আজি আমি ইয়াতে বহি আছো কোনোবাই কেতিয়াবা সপোনো দেখিছিল নেকি যে শুৱালকুছি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাব পাৰি নেকি মই জালুকবাৰী সমষ্টিৰ এমএলএ 2001 চনৰ পৰা কোনোবা মানুহে আলোচনা চক্ৰটো মই কোৱা শুনা নাছিলো যে শুৱালকুছি আৰু পলাশবাৰীৰ ওপৰত এখন দলং হ'ব পাৰে বুলি পলাশবাৰীলৈ বহুবাৰ জীৱনত গৈছো পলাশবাৰীৰ ৰাইজে বহুত দাবী কৰিছে কিন্তু সপোনতো কোনেও কোৱা নাছিল যে পলাশবাৰীৰ পৰা শুৱালকুছিৰ মাজত এখন দলং হ'ব পাৰে নেকি অৰ্থাৎ মোদী ডাঙৰীয়াই আমি যি সপোন দেখো তেওঁ সপোনৰো আগত গৈ দৌৰি আছে আমাৰ সপোনতো আগত গৈ অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰন্তৰভাৱে কাম কৰিছে শ্ৰদ্ধা ৰাইজ অসমৰ বাবে যোৱা 2014 চনৰ পিছৰ সময়ছোৱা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ সময় শান্তি আৰু প্ৰগতি দুইটা যে একেধৰণে আহিব পাৰে
যোৱা 10 বছৰৰ কাম কাজে তাক প্ৰমাণ কৰি দেখুৱালে। আজি যোৱা 10টা বছৰত আমাৰ ৰাজ্যখনলৈ অহা অভাৱনীয় সফলতাই আজি অসমক নতুন নতুন সপোন দেখাৰ বাবে সাহস যোগাইছে। যোৱা কেইটামান দিনত নিৰ্বাচনৰ প্ৰচাৰ লৈ লোকসভা নিৰ্বাচনৰ আগৰে পৰা যোৱা মাহ পৰ্যন্ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মোৰ সৌভাগ্য হৈছিল। প্ৰত্যেকজন মানুহে মোক লগ পাওঁতে সুধিছিল যে অসমে কি যাদু কৰিলে যে ভাৰতৰ প্ৰথম সেমি কণ্ডাক্টৰ প্ৰজেক্ট আজি জাগিৰোডলৈ অসমবাসী ৰাইজে লৈ আহিব পাৰিলে। আজি সমগ্ৰ ভাৰততে এতিয়া আমাৰ ৰাজ্যখন এটা চৰ্চাৰ বিষয়। চণ্ডীগড়লৈ যাওক, কোনোবা যদি অসমীয়া মানুহে কোনোবা এখন গাড়ীত উঠিছে, গাড়ীৰ ড্ৰাইভাৰজনেও অসমৰ খবৰ ল'ব। নতুন দিল্লীলৈ যাওক, কোনোবা এজন হস্পিটালত যদি আমি চিকিৎসাধীন হৈ আছো, ডাক্তৰ আৰু নাৰ্ছজনেও অসমৰ খবৰ ল'ব। তেনেকুৱা এটা পৰিৱেশ আজি আমি সমগ্ৰ ভাৰতৰ ভিতৰতে আমি নিৰ্মাণ কৰিব পাৰিছো। আমাৰ ৰাজ্যখন এতিয়া ভাৰতৰ দৃষ্টিভংগীৰে কোনেও বোমা বিস্ফোৰণৰ দেশ বুলি নাভাবে, কোনেও আন্দোলনৰ দেশ বুলি নাভাবে। আমাৰ ৰাজ্যখনক এতিয়া সমগ্ৰ ভাৰতবৰ্ষই প্ৰগতিৰ নতুন দিগন্তলৈ ধাৱমান কৰা এখন নতুন অসম ৰূপে জানে। সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। শ্ৰদ্ধাৰ ৰাইজ,